হাই গাইজ, কি খবৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু মই বৰ্তমান ভালে আছোঁ। আৰু এতিয়া একদম পিছবেলা এটা ভিডিঅ' আৰম্ভ কৰিছোঁ আৰু আপোনালোকক মোৰ ভিডিঅ'টোলৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু এতিয়া আহি আছোঁ মই ঘৰলৈ, মানে স্কুলত পৰীক্ষা হৈ আছে যে পিছবেলা ডিউটি কৰি আজি ঘৰলৈ আহিছোঁ, মানে ঘৰত থাকিম। এওঁ আগবেলা আছিলে গ'লগৈ আৰু এতিয়া আপোনাৰ 3:30 4টা মানেই বাজিব হ'ল, মানে 3:30লৈকে পৰীক্ষা থাকে আৰু এতিয়া ঘৰলৈ আহি আছোঁ। আৰু কি কৰোঁ আপোনালোকক দেখুৱাম, আপোনালোকে চাই থাকিব। যিহেতু ঘৰলৈ আহিছোঁ কিবা এটা দেখুৱাম আৰু চাই থাকিব। পাই গ'লোহি ঘৰ আৰু এইফালে পূৰা মায়ে দেখিছেনে খেৰ জোকাৰি আছে, মানে আগতেই মৰণাৰ খেৰবিলাক চফা কৰাই নাই যিহেতু হোৱা, মানে এনেকৈ মুঠি মুঠিকৈ বান্ধিছে। তাৰপিছতে এনেকৈ মেজি পাতে যে, মেজি পাতি থ'ব বাৰু। একদম আহি পানি ৰখিছোঁৱে, মায়ে ভোক কৰি আছে। এতিয়া ভাত খামগৈ, একদম পূৰা ভোক লাগি আহিছে। আৰু এইফালে দেখিছেনে ডাঙৰি পূৰা ভৰ্তি হৈ আছে, মানে এইফালে আছে, তাৰপিছত এইফালে ঘৰৰ ভিতৰতো আছে, পূৰা কৰি আছে। আৰু মানে আজি ৰাতি হেনো হাতী আহিছিলে নে মা? হাতী মানে একদম এফালে পাই গৈছেহি হেনো কালি, আৰু 200 মানতকৈ ওপৰতহে আহিছে মানে বোলে। মানে আলিটো ইপাৰে থাকে এনেই, মানে আমাৰ পকা আলি, আৰু আজি যোৱা ৰাতি মানে একদম ঘৰৰ ওচৰ পাই গৈছেহি বোলে। এইখিনি আজৰি কৰি লৈছে আৰু পূৰা বান্ধি আছে। কেতিয়া মৰণা কেতিয়া মাৰিবি? দেওবাৰে। আৰু এইডোখৰতে মেজি মানে হেৰি কৰে, সেইখিনিতে মেজি চাং পাতি পানি মেজিত থ'ব আৰু দেওবাৰে মৰণা মাৰিব মেচিনে। সেইকাৰণে এইখিনি আজৰি কৰি দিছে চোতালখন। এইফালে পূৰা দেখিছেনে ধানি হৈ আছে মানে পূৰা। আৰু এতিয়া ভাত পানী খাই কৰি লৈ ল'লোঁ মানে ঘৰত, আৰু এতিয়া আহিছোঁ পথাৰলৈ। মানে ধান দাই কৰি বাৰু হৈ গ'ল, মানে আমাৰ ছাগলী বন্ধা থাকে যে, মাৰ লগতে মানে ছাগলী নিবলৈ আহিছোঁ। ইফালে চব এনেই আহিছোঁ আৰু মই লগতে, সেইবোৰ চব দাই কৰি হৈ গ'ল। প্ৰায়বিলাক মানুহে হ'ল মানে ধান দাই কৰি, আৰু বিশেষকৈ আমাৰ এইফালে মানে এনেকুৱা দিনত হাতী আহে যে, সেইটো কাৰণে মানে আগতীয়াকৈ মানুহবিলাকে ধানটো মানে খৰ কৰে আৰু দাব কৰিবৰ কাৰণে। আৰু আমাৰ এইখিনি যে টোল গেট বহিছে বুলি মই আপোনালোকৰ আগৰ ভিডিঅ'ত কৈছিলোঁ, দেখুৱাম দেই। সৌখন দেখিছেনে হৈছেগৈ, আৰু এয়া মানে টোল গেট এইখিনিতে হ'ব। দেখাই দিছোঁ আপোনালোকক জুম কৰি। এইফালে ছাগলী আনিলোগৈ, এতিয়া মায়ে এয়া পানী খাবলৈ দিছে ছাগলীক। গুড ইভিনিং। আৰু এতিয়া খাবলৈ লৈছোঁ চাহ, চিপছ আনিছিলোঁ, আৰু মায়ে মই জুইৰ ওচৰতে বহি লৈছোঁ, দুইজনী দেখাই আছোঁ ৰ'ব মাক। আৰু এতিয়া মই জুইৰ ওচৰতে বহি লৈ এইফালে বিলাহী কাটি দিলোঁ। পাপাই মাছ আনিলেগৈ, এতিয়া মায়ে বনাব আৰু মই কাটি কৰি দিছোঁ। হাই গাইজ, গুড মৰ্ণিং। আজি হৈছে নেক্সট ডে', মানে কালি আৰু ভিডিঅ' কৰা নহ'ল। আৰু দেখিছেনে এতিয়া মানে স্কুললৈ যাবৰ কাৰণে ৰেডি হৈ আছোঁ। মানে ভাতটো আনি খাই বৈ হৈ গ'ল, আৰু আজি উঠা দেৰি মানে অলপ, মানে হাতী ওলাইছে কৈছিলোঁ যে, কালি ৰাতি মানে একেবাৰে হাতী আমাৰ ঘৰৰ এইফালে এয়া বাগান যে, একদম বাগানৰ মাছ পাইছেহি। আৰু মানে সেই 12টামান বজাৰ পৰা একদম হাতী 3:30মান বজাতহে গৈছে। সেই 3:30মান বজালৈকে মানে ঘৰতে মানে উঠিয়ে আছোঁ, মানে শোৱা নহ'লে আৰু বাহিৰত জুই চুই মানে ধৰি মেলি এনেকৈ জুই ফুৱাই থাকিলোঁ। আৰু এতিয়া আকৌ ৰাতিপুৱা লৰালৰিকৈ স্কুল যাবৰ কাৰণে ৰেডি হৈছোঁ, মানে অকণমান দেৰিকৈ উঠিছোঁ আজি। আৰু কি পাৰোঁ দেখুৱাই যাম, চাই থাকিব আপোনালোকে। হেল্ল' এভৰিৱান, আপোনালোকক একেবাৰে স্কুলৰ পৰা আহিহে লগ পাইছোঁ। মানে স্কুলৰ পৰা আকৌ মই ঘৰলৈকে আহিছোঁ, যামগৈ বাৰু তালৈ, ঘৰলৈ যাম। আৰু এতিয়া মানে স্কুটি লৈ গৈছিলোঁ যে ঘৰৰ, যিহেতু স্কুটিখন ঘৰত থৈ যাম। আৰু এখেত আহিছে, এখেতৰ লগতে ঘৰলৈ যামগৈ তালৈ মানে। আৰু বিশেষকৈ মানে মাহঁতে ৰখাইছিলে, মানে হাতী চাতীবিলাক ওলাই আছে যে, মানে ঘৰত যিহেতু মানুহ চানুহ নাই যে অকণমান দিগদাৰ হৈছে। কিন্তু আজি নাথাকোঁ, আকৌ আহিম। সেইকাৰণে এতিয়া যামগৈ, মানে মায়ে ভাত বাঢ়িছে, ভাত খাই মেলি মানে যামগৈ আৰু আপোনালোকে একেবাৰে ঘৰত গৈ লগ পাইছোঁ। হাই গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আৰু আজি
হৈছে নেক্সট দিন মানে কালি আৰু ভিডিঅ' কৰা নহ'লেই আৰু আজি দেখিছেনে আকৌ ঘৰলৈ আহিব লগা হ'ল। কালি গৈছিলোঁহে তালৈ, মানে কি কৈছিলোঁ যে সেইদিনাখন হাতী ওলাইছে বুলি, মানে হাতী সেইদিনাখনতো বাৰু দেৰিকৈ আহিছিলে, মই যিদিনাখন আছিলোঁ, কিন্তু কালি মানে হাতী 8টামান বজাতে আহিলে আৰু 8টামান বজাত আহি একেবাৰে 4টামান বজাতহে মানে গৈছে। সেইটো কাৰণে বহুত দিগদাৰ হৈছে, মানে ঘৰত শোৱা খোৱা এইবোৰ একো নাইকিয়া হৈ গৈছে ক'ব পাৰি। মানে এইখন বাগানখন দেখিছেনে, এই বাগানখনৰ কাষতে হাবি এখন আছে আৰু আমাৰ ঘৰটো মানে একেবাৰে এই বাগানখনৰ কাষতে, যিহেতু আমি মানে হাতী আহিলে মানে সোনকালে আমাৰ ঘৰটোৱে পায় আৰু সেইকাৰণে অকণমান দিগদাৰো হৈছে। ঘৰটো মানুহ নাই, মায়ে ক'লে সেইকাৰণে মানে আহিব পাৰিবি নেকি আহ বুলি কৈছে আৰু যিহেতু এইটো কথা নহয় মই থাকিলেই যে মই হাতী খেদিব পাৰিম, কিন্তু কি হয় মানে বহি থাকিব লাগে বাহিৰত যে, মানে জুই ফুৱাই হ'লেও মানে জুই ধৰি হ'লেও, সেইকাৰণে মাৰ মানে লগ এটা যিহেতু হ'ব মই আহিলে, সেইটো কাৰণেহে মাতিছে বাৰু। আৰু পাপাও মানে এইকেইদিন একেবাৰে গা বেয়া, চৰ্দি আৰু কাহ হৈছে, কাহি একেবাৰে মাত ভাগি গৈছে, সেইকাৰণে আৰু টোপনিও ক্ষতি হৈছে, সেইটো কাৰণে মানে ঘৰলৈ আকৌ আহিব লগা হ'ল। কালি গৈছিলোঁহে আৰু কালি হাতীয়ে বহুত মানে অনিষ্টও কৰি থৈ গৈছে। বাগানত মানে কলপুলি ৰোৱা আছিলে, এতিয়া তালৈ যাম বাৰু, মই আপোনালোকক দেখুৱাম দেই। এয়া দেখিছেনে বাগান আৰু এইবোৰ কলপুলি দেখিছেনে, আৰু এতিয়া মই দেখুৱাম হাতী ক'লৈকে। সৌটো দেখিছোঁ যে সেইটো আমাৰ ঘৰ হয়, টিং ওলাই আছে আৰু এতিয়া মই আহি আছোঁ, ক'লৈকে হাতী পাইছেহি দেখাম ৰ'ব। এয়া দেখিছেনে একদম কলগছ আছিলে এইখিনিত, কলগছ খাই কৰি আৰু আমাৰ ঘৰটো সৌটো ওলাই আছে যে অকণমানকৈ ওলাই আছে আৰু এই বাগানখন পাৰ হৈ তাৰমানে আমাৰ ঘৰটো এইডোখৰতে হাতী পূৰা বাগানৰ মাজত একদম দেখাই দিছোঁ ভালকৈ ৰ'ব। এইফালে এখন বাঁহনি আছে আৰু এইফালে একদম চব জেওৰা ভাঙি সেইফালে দেখিছেনে একদম হাতীয়ে খাই বৈ হাগি কৰি থৈ গৈছে আৰু কল পেলাই থৈছে। আৰু এইখিনিতে আছিলে মানে কলগছ, এইখিনিতে কলগছ মানে সৰহকৈ আছিলে আৰু এইবোৰ একদম গুৰিলৈকে খাইছে। আৰু আমাৰ ঘৰটো সৌটো আমাৰ ঘৰ, আৰু এইখিনিতে মানে হাতী ঘূৰি ফুৰে বাগানতে। আৰু এইফালে দেখিছেনে একদম এইফালে পূৰা এই হাবিটো আমাৰ বাঁহ আছে, এইবোৰ দেখিছেনে একদম বাঁহ মানে একদম মই ৰ'ব ওচৰলৈ গৈছোঁ। বাঁহবোৰ মানে কুমলীয়া বাঁহবোৰ বেছিকৈ ভাঙে, মানে যিহেতু হ'ব দেই দেখুৱাইছোঁ। এইবোৰ চাওকচোন, এইবোৰ আমাৰ বাঁহ হয় গোটেই একদম